পুলিচ আহিছে, আমি পলাবলগীয়া হৈছে দেই। যাবতো লাগিব। চলি আছে চব। Tumpa and I am সবে চিনি পায় and she is Julie. Hi. সকলোকে চিনাকি পৰিচয় কৰাই দিছে আমাৰ নতুন ফ্ৰেণ্ড। আমি যাওঁ নহ'লে আৰু আজি ভাল লাগিছে, বহুত এনজয় কৰিলোঁ আমি। কেনেকুৱা লাগিছিল? অসম লাগিছে মানে ইমান বহুত দিনৰ মূৰত। তোমাৰ কেনেকুৱা অনুভৱ আফটাৰ লকডাউন? কেনেকুৱা কোৱা, কিবা এটা কোৱা। চুপাৰ একো ক'ব লগা নাই। ফেকাছ ফোনটো ইয়াৰ পৰা আমি বিদায় লৈছোঁ আৰু নেক্সট আমি য'তে যাম তাৰে লোকেশ্যনটো দেখাই আছোঁ। চ' ব'লক, বাই বাই। আৰু ইয়াৰ লগে লগে আমি আগবাঢ়িলোঁ আমাৰ যাত্ৰা। কোনো ডেষ্টিনেশ্যন নাই, কোনো ঠিকনা নাই, তথাপিও গৈ আছোঁ মনত এটা ফূৰ্তি লয় যে লকডাউনৰ পিছত বহুত দিনৰ মূৰত বন্ধুক লগ পাইছোঁ আৰু আজি টাইম স্পেণ্ড কৰিম আৰু একেলগে ফূৰ্তি কৰিম। তেনেহ'লে আহকচোন আমাৰ এই যাত্ৰাত আগলৈ কি কি হয় ব'লক। কেনেকুৱা লাগিছে জুলি? আমি গৈ আছোঁ। তুম্পা ষ্টাৰ্ট দিয়াই নাই, আফচোচ হৈছে সেইকাৰণে। আৰু ভেলি ভিউৰ আমাৰ যি যাত্ৰা, সেই যাত্ৰা আমি অব্যাহত ৰাখিলোঁ আৰু বহুকেইটা মন্দিৰ দেখি মনটো যেন পবিত্ৰ হৈ পৰে। খুবেই এটা শান্তিৰ পৰিৱেশ, খুবেই এটা মধুৰ পৰিৱেশ। বহু লোক আহে ইয়ালৈ নিজৰ আপোনজনৰ সৈতে, ঠিক তেনেদৰে আমিও আহিলোঁ। ব্যস্ততাৰ বাট মুকলি কৰি আমি সকলোৱে আহিলোঁ একেলগে সময় অতিবাহিত কৰিব। আমি লাষ্টত পৰি গ'লোঁ, আমাক প্লিজ পেলাই দিলে। টুম্পা, how are you doing? इंग्लिश की माँ बन करती गए आছোঁ কেফেলৈ যাম নেকি? আৰু ইয়াৰ পাছতে আমি আহি পালোঁ এটা কেফেলৈ। কেফেটোৰ নাম ভেলি ভিউ কেফে। খুবেই সুন্দৰ পৰিৱেশ আৰু খুবেই ভাল লগা এটা পৰিৱেশ। বহু লোক আহে ইয়ালৈ ফুৰিবলৈ, ঠিক তেনেদৰে আমিও আহিলোঁ। আমাৰ তিনিজনীৰে মনৰ উৎকণ্ঠা বাঢ়িবলৈ ধৰিছে, ভিতৰত বা কি আছে, কেনেকুৱা বা পৰিৱেশ। তেনেহ'লে আহকচোন আমি একেলগে উপভোগ কৰোঁ আগলৈনো আৰু কি কি দেখিবলৈ পাওঁ। নাও আমি আহি পালোঁ কেফে। চৰি অ'কে, চ' আমি আহি পালোঁ। এয়া টুম্পা বহি আছে, জুলি বহি আছে। তোমালোকে কেনেকুৱা লাগিছে প্লেচটো? ভাল লাগিছে, এতিয়ালৈ ভালে লাগিছে। চাওঁ আগত কি হয়। And you? Nice? মজা লাগিছে। So place মজা, চাওঁ আগলৈ কি হয়। আমি এতিয়া বহি আছোঁ কেফে ন। চ' কেফেত জুলিয়ে বহিছে, এটা গ্ৰীণ টি অৰ্ডাৰ কৰিছে। গ্ৰীণ টি আমাৰ আহি পাইছে। গ্ৰীণ টি আমাৰ অলমষ্ট আহি পাইছে। আমিও কিবা অৰ্ডাৰ দিছোঁ, আহি আছে অলপ পিছত। বিজি হৈ আছোঁ। চ' কেনেকুৱা ফিল কৰি আছে এতিয়া? সেইনে ভাল লাগিছেনে? বহুত ধুনীয়া ন প্লেচটো? এণ্ড ইউ বিজিমে? বহুত ভাল লাগিছে মানে ভাষা নাই, ক'বলৈ ভাষা নাই ন? সকলোৰে ক'বলৈ ভাষা নাই। বহুত ধুনীয়া প্লেচ। এতিয়া আমি আপোনালোকক গোটেইখিনি পৰিৱেশ দেখুৱাম, কেনেকুৱা হয়, কেনেকুৱা প্লেচ অল অভাৰ। আমাৰ ফুড আহি গ'ল। আমি চীজ পেৰি পেৰি মেগী এটা দিছোঁ। আমাৰ ফুডটো আহি গ'ল, আমি এতিয়া ফুডটো এনজয় কৰিম। অ'কে,
বিদায় লওঁ এপাক বাই চ' বাই বাই গুড নাইট। আৰু ইয়াৰ পাছতে আমি বিদায় ল'লোঁ ভেলি ভিউ কেফেৰ পৰা। আৰু লকডাউনৰ পিছত খুবেই এটা ভাল লগা সময় আমি অতিবাহিত কৰিলোঁ, বন্ধুৰ সৈতে এটা ভাল টাইম স্পেণ্ড কৰিলোঁ। লকডাউনৰ পিছত আমি বহুত দিনৰ মূৰত তেনেদৰে লগ পালোঁ, বেছি সময় লগ নাপালোঁ যদিও যিখিনি সময় আমি একেলগে অতিবাহিত কৰিলোঁ সেইখিনি আমাৰ চ' কাৰণে আজি স্পেচিয়েল সকলোৰ পৰা আছিল। বিদায় মাগিছোঁ। আজি কি আছিল ভেলি ভিউ কেফে। চ' ভাল লাগিল টাইম স্পেণ্ড কৰি। ভাল লাগিল না? বহুত ভাল লাগিলে। বাই বাই বাই। অ' চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দে। দীপশিখা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ বাই বাই।